ধৰি অতি বিতৰ্ক আৰু আমুৱাই অহা অসম সাহিত্য সভাৰ নিৰ্বাচনত ঘোষিত সভাপতি সূৰ্যকান্ত হাজৰিকা, উপসভাপতি গিৰীশ সন্দিকৈ আৰু সম্পাদক প্ৰধান ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা বিজয়ী পৰৱৰ্তী কাৰ্যকালত নৱপ্ৰজন্ম, জ্যেষ্ঠ নাগৰিক আৰু শুভাকাংক্ষীৰ কিদৰে আগবাঢ়িব এয়া লক্ষণীয় হ'ব। বিগত 2 দশক কাল ধৰি বহু বিতৰ্ক আৰু উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ জনগণৰ গুৰুতৰ অভিযোগত নিৰ্মজিত অসমীয়া জাতীয় সংগঠন অসম সাহিত্য সভাৰ প্ৰচলিত নিৰ্বাচনী প্ৰক্ৰিয়াৰ আজি মধ্য অসমৰ নলবাৰী জিলাত অৱস্থিত জিলা গ্ৰন্থাগাৰ শুভাকাংক্ষত ভোটগণনা অনুষ্ঠিত হয়। কিন্তু অসম সাহিত্য সভাৰ প্ৰতিটো নিৰ্বাচনৰ ভোটগণনা মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। কিন্তু অসম সাহিত্য সভাৰ বিষয়া কৰ্মচাৰীসকলৰ দীৰ্ঘদিন ধৰি প্ৰাপ্য অধিকাৰ বঞ্চিত হোৱাত ঘোষিত আন্দোলনৰ বিৰিত হৈ থাকে। ফলত নলবাৰী জিলাৰ ভোটগণনা কৰিবলৈ বাধ্য হয় অসম সাহিত্য সভাৰ পুৰণি কাৰ্যনিৰ্বাহক সমিতিয়ে। ইফালে প্ৰাপ্ত তথ্যমতে কেন্দ্ৰীয় সভাপতি পদৰ বাবে প্ৰাৰ্থী তথা নতুন দৈনিক কাকতৰ সঞ্চালক প্ৰধান সূৰ্যকান্ত হাজৰিকাই মুঠ ৩৩৫টা ভোট লাভ কৰি বিজয়ী হয়। উপসভাপতি পদৰ বাবে মুঠ ৩৪২টা ভোট লাভ কৰি গিৰীশ সন্দিকৈ বিজয়ী হয় আৰু প্ৰধান সম্পাদকৰ পদৰ বাবে ৩১৫টা ভোট লাভ কৰি উপেন্দ্ৰজিৎ শৰ্মা বিজয়ী হয় বুলি নিৰ্বাচিত বিষয়া আৰু হৰেন্দ্ৰনাথ বৰাই ঘোষণা কৰে। উল্লেখযোগ্য যে সভাপতি পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছিল সূৰ্য হাজৰিকা, ইয়েছে দৰ্জী থংচী, প্ৰহ্লাদ চন্দ্ৰ তাছা, নাহেন্দ্ৰ পাদুন, জগদীশ পাটগিৰি আৰু ৰোমান শৰ্মাই। উপসভাপতিৰ পদৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল বসন্ত কুমাৰ শৰ্মা, ধীৰেন শৰ্মা, গিৰীশ সন্দিকৈ, পবিত্ৰ বৰবৰা আৰু গোবিন্দ তালুকদাৰে। এনেদৰে প্ৰধান সম্পাদক পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছিল যাদৱ চন্দ্ৰ শৰ্মা, ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা, দেৱজিৎ বৰা, অনুপ কুমাৰ বৰঠাকুৰ আৰু ৰোমান্দৰ বৰাই। এই নিৰ্বাচনৰ অসম সাহিত্য সভাৰ মুঠ 784টা শাখাৰ ভোট প্ৰদানত এইবাৰ 2023 পৰা 2025 চনৰ 2 বছৰৰ বাবে নেতৃত্বৰ ভোট গ্ৰহণ হৈছিলে। এতিয়া অসম সাহিত্য সভাৰ প্ৰতি অসম উত্তৰ পূৰ্বাঞ্চল, ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত থকা শাখাসমূহৰ নৱপ্ৰজন্ম তথা উদয়মান সমাজ, জ্যেষ্ঠ নাগৰিক আৰু শুভাকাংক্ষীসকলে বিগত দিনবোৰত আমুৱাই থকা চৰিত্ৰ কেনেদৰে পৰিৱৰ্তন কৰে এয়া নৱনিযুক্ত সমিতিৰ প্ৰতি লক্ষণীয়। হোমমেজৰৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসে ৰিপৰ্ট লিজাবাৰ্তা ডিজিটেল। এই প্ৰত্যাহ্বান কেনেদৰে আগত লৈ সূৰ্যকান্ত হাজৰিকা আগুৱাই যাব, অসম সাহিত্য সভাক আগুৱাই নিব? অসম সাহিত্য সভাৰ যিখিনি সমস্যা সেইখিনিৰ প্ৰতি মই সম্পূৰ্ণ জ্ঞাত আৰু অসম সাহিত্য সভাৰ যিখিনি সমস্যা তাক সমাধান কৰিবই লাগিব। অসম সাহিত্য সভাৰ এই সমস্যাবিলাক আমি সদায় কাৰণে ৰাখিব নোৱাৰিম। অসম সাহিত্য সভাক স্বনিৰ্ভৰশীল এটা প্ৰতিষ্ঠান হিচাপে আমি গঢ়ি তুলিবলৈ প্ৰয়াস কৰিব লাগিব। আগৰ সমিতিখনে যথেষ্ট ইয়াত তেওঁলোকে ধাৰ লগাই হওক বা কৰ্মচাৰীক দৰমহা নিদিয়াকৈ তেওঁলোকে যাব ওলাইছে। আপুনি গোটেই পৰিৱেশটো কেনেকৈ টেকল কৰিব? কাৰণ বহুত কোটি টকাৰ কথা আহি গৈছে ইয়াত। মই কিছু পৰিকল্পনা মনতে যুগুতাই ৰাখিছোঁ। যিহেতু এতিয়া এনে সংবাদ এটা মোৰ ওচৰলৈ আহিছে, গতিকে মই সেই মনতে যুগুতাই থোৱা যিসমূহ পৰিকল্পনা আছিলে সেইসমূহক মই বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে চেষ্টা কৰিম। অসমৰ সকলো জনগোষ্ঠীক একত্ৰীকৰণ কৰাৰ কাৰণে আপুনি কেনেকুৱা ব্যৱস্থা? মই নিশ্চিতভাৱে এইটো সৰ্বাধিক গুৰুত্ব দিম, কাৰণ অসমখনেই হ'ল অসমৰ বিভিন্ন বাৰেৰহণীয়া গোষ্ঠী জনগোষ্ঠীৰে সম্প্ৰীতিৰে থাকিবলগীয়া এখন প্ৰদেশ। গতিকে আমি যদি তেখেতসকলক লগত লৈ আগবাঢ়িব নোৱাৰোঁ তেনেহ'লে আমাৰ জাতীয় জীৱনৰ কাৰণে বৰ ডাঙৰ ক্ষতি হ'ব। আপুনি সংবাদ পত্ৰৰ লগত জড়িত এগৰাকী লোক, আমি আচলতে গৌৰৱ কৰিছোঁ আপুনি সংবাদ পত্ৰৰ লগত জড়িত লোক। এই সময়ত কেনেকৈ লাগিছে আচলতে আপোনাৰ? আচলতে সংবাদ পত্ৰৰ যিটো বিষয় সেইটো কিন্তু সাহিত্যৰ এটা অংগ। মই ভাবোঁ যে অসম সাহিত্য সভাৰ লগত সংবাদ সাহিত্যৰ যিটো প্ৰসংগ সেইটো জড়িত হৈ আছে তাকো আমি উদ্ভাসিত কৰিবৰ কাৰণে প্ৰয়াস কৰিম। অসম সাহিত্য সভাত দেখা যায় কিছুমান ব্যক্তিকেন্দ্ৰিক হৈ পৰে আচলতে অনুষ্ঠানবিলাক, সমূহীয়া কৰিবলৈ তেওঁলোকে চেষ্টা নকৰে। এইবিলাক ক্ষেত্ৰত আপুনি কেনেকৈ? নিশ্চয় এইটো আলাপ আলোচনাৰ যোগেদি আমি এনেধৰণৰ এটা সংগঠিত বিষয় হিচাপে ল'বৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে মানি নল'লেও বা কিন্তু অসমৰ ৰাইজে মানি লয় যে অসম সাহিত্য সভাৰ পূৰ্বৰ গৰিমা নাই, সেই গৰিমা কোনোবা কিন্তু অসম সাহিত্য সভাই হেৰুৱালে। সেই গৰিমা আপুনি ঘূৰাই আনিবলৈ কি ধৰণে প্ৰচেষ্টা হাতত ল'ব? সেই বিষয়টোতে মই সৰ্বাধিক গুৰুত্ব দিবলৈ মই প্ৰয়াস কৰিম। আৰু মই 1974 চনৰ পৰাই অসম সাহিত্য সভাৰ লগত জড়িত আছিলোঁ। সেই অসম সাহিত্য সভাৰ বহু বিষয় মই জানো আৰু বহু বিষয় মই অধ্যয়নো কৰিছোঁ। গতিকে অধ্যয়ন আৰু অভিজ্ঞতাৰ ভিত্তিত আৰু এতিয়া যিসকল অভিজ্ঞ ব্যক্তি আছে তেখেতসকলৰ লগত আলাপ আলোচনা কৰি অসম সাহিত্য সভা আগুৱাই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিম। অসম সাহিত্য সভাৰ ওপৰত জাতীয় জীৱনৰ যিহেতু মূল অংগ অসম সাহিত্য সভা, গতিকে শেহতীয়া যিখন সমিতি আছিল সেই সমিতিখনত দেখা গৈছিল বহু ক্ষেত্ৰত কিন্তু মাত মতা নাছিল, বহু ক্ষেত্ৰত এটা নিমাত ভূমিকা পালন কৰিছিল। এইবাৰ কিন্তু এনেধৰণৰ হ'ব নেকি কিবা? হ'ব, নিয়মতে নালাগে। আৰু মই ভাবিছোঁ যে অসম সাহিত্য সভাক বিশেষকৈ নৱপ্ৰজন্মৰ যোগেদি উদ্ভাসিত কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। কাৰণ নৱপ্ৰজন্মৰ মাজত আজিকালি নতুন নতুন বিষয়বিলাক সংযুক্ত হৈছে। গতিকে মই ভাবোঁ নৱপ্ৰজন্মৰ যেতিয়া সংযোজন ঘটিব অসম সাহিত্য সভাই বিভিন্ন ধৰণে আগুৱাই যাবলৈ সক্ষম হ'ব। শুভেচ্ছা জনাইছোঁ।